যদি আপুনি অৰুণোদয় আঁচনিৰ 1250 টকা এতিয়ালৈকে লাভ কৰা নাই তেনেহ'লে আপোনালোকৰ বাবে এই ভিডিঅ'টো অতিকৈ জৰুৰী। তো যিসকল মানুহে জুন জুলাই মাহত পইচা লাভ কৰা নাই সেইসকল মানুহে পইচা কেতিয়া লাভ কৰিব সেই বিষয়ে কিন্তু আজি আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমত সম্পূৰ্ণ কথা আপোনালোকে জানিব পাৰিব। ভিডিঅ'টো অলপ স্কিপ নোহোৱাকৈ ভিডিঅ'টো চাই থাকিব যে যিসকল মানুহে অৰুণোদয় আঁচনিৰ 1250 টকা আছে এই 50 টকাটো কিন্তু এতিয়ালৈকে কোনো মানুহৰ কিন্তু বেংক একাউণ্টত এতিয়ালৈকেও মানে সোমোৱা নাই। তো যিসকল মানুহৰ একাউণ্টত এতিয়ালৈকে এই পইচাটো সোমোৱা নাই সেইসকল মানুহৰ পইচাটো কেতিয়া সোমাব সেই বিষয়ে কিন্তু আজি আপোনালোক এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকে কোনটো তাৰিখে আপোনালোকে এই পইচাটো লাভ কৰিব তো আজি এই ভিডিঅ'টোত আপোনালোকক জনাই দিম। তো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব। যদি আপোনালোকে প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সেইসকল মানুহে জানিব পাৰে যে অৰুণোদয় আঁচনি হওক বৃদ্ধ পেঞ্চনেই হওক দিব্যাংগজন যিসকল ব্যক্তিয়ে পেঞ্চন পাই আছিল সেইসকল মানুহে হওক আপোনালোকে কিন্তু এই পইচাটো কোনো ব্যক্তিৰ একাউণ্টত এতিয়ালৈকেও কিন্তু এই পইচাটো সোমোৱা নাই। তো এই পইচাটো কেতিয়া সোমাব তো আপোনালোকে কিন্তু জুন মাহৰ পইচাটো কিন্তু 14 তাৰিখে আপোনালোকৰ বেংক একাউণ্টত সোমাইছে। তো সেই হিচাপত কিন্তু আপোনালোকে এই জুলাই মাহত আপোনালোকে 14 বা 15 তাৰিখে আপোনালোকৰ বেংক একাউণ্টত সোমাব। তো যিসকল মানুহৰ এতিয়ালৈকে সোমোৱা নাই সেইসকল মানুহৰ কিন্তু মানে বেংক একাউণ্টত মানে ট্ৰান্সফাৰ কৰাটো মানে সম্ভাৱনা আছে। তো আপোনালোকে এই 15 তাৰিখলৈকে ৱেইট কৰক। 15 তাৰিখৰ আগতে আপোনালোকে পাব পাৰে পইচাটো। তো ভিডিঅ'টোৰ মাধ্যমত আপোনালোকে এইখিনি কথা আপোনালোকে জনাবলৈ মই ভিডিঅ'টো বনাইছোঁ। তো যিসকল মানুহে এই পইচাৰ কাৰণে ৱেইট কৰি আছিল সেইসকল মানুহে কিন্তু আপোনালোকে এই পইচাটো শীঘ্ৰে লাভ কৰিবলৈ গৈ আছে। আৰু যিসকল মানুহে অৰুণোদয় 3.0ৰ বাবে আবেদন কৰিম বুলি ভাবি আছে বহুত মানে কিন্তু কমেণ্ট কৰি জনাই আছিল যে অৰুণোদয় 3.0 যিটো আঁচনি আছে এই আঁচনিটো আমি অনলাইনৰ মাধ্যমত আবেদন কৰিব পাৰিম নে নাই। তো আপোনালোকে কিন্তু অনলাইনৰ মাধ্যমত কোনো ধৰণৰ অৰুণোদয় 3.0ৰ আবেদন প্ৰক্ৰিয়া এতিয়ালৈকে অ'পেন হোৱা নাই। তো যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ গাঁও সভাত এটা নতুন কৰি গাঁও সভা অনুষ্ঠিত হ'ব। এই গাঁও সভাখনত আপোনালোকৰ নাম অন্তৰ্ভুক্ত কৰিব। অন্তৰ্ভুক্ত কৰিলে আপোনালোকে লাভ কৰিব 1250 টকা কৰি প্ৰতি মাহে। তো এই গাঁও সভাত কি ডকুমেণ্টছ লাগিব বহুত মানে মোক কমেণ্ট কৰি সুধি আছিল। তো প্ৰথমতে আপোনালোকে আপোনাৰ নামত ৰেচন কাৰ্ড থাকিব লাগিব, আপোনালোকৰ ভোটাৰ কাৰ্ড থাকিব লাগিব, আধাৰ কাৰ্ড থাকিব লাগিব, আপোনালোকৰ নিজৰ নামত বেংক একাউণ্টটো আপোনালোকৰ লাগিব, IFC কোড থকা পাছবুক ফ্ৰণ্ট চাইড আপোনালোকক জেৰক্স লাগিব আৰু আপোনালোকৰ ফটো এক কপি লাগিব, আপোনালোকৰ মোবাইল লাগিব, মোবাইল নম্বৰ লাগিব। মোবাইল নম্বৰ দি কিনে আপোনালোকক যদি কিবা ভুল হয় তেনেহ'লে আপোনালোকক মানে ফোন কৰি যাতে শুদ্ধ কৰিব পাৰে সেনেকুৱা ব্যৱস্থা আপোনালোকৰ থাকিব লাগিব। তো এইখিনি বস্তু থাকিলে আপোনালোকে অৰুণোদয় আঁচনি আবেদন কৰিব পাৰিব। তো বহুত মানে কিন্তু মোক সুধি আছিল যে অৰুণোদয় 3.0 যিটো নতুন লিষ্ট আছে এই লিষ্টখন কেনেকৈ চাব পাৰিম। তো আপোনালোকৰ ব্লকত যাব আপোনালোকৰ ৰেচন কাৰ্ডটো লৈ কিনে ৰেচন কাৰ্ডটো লৈ যাই আপোনালোকে নতুন কৰি যিটো লিষ্ট আছে এই লিষ্টখন আপোনালোকে চাব পাৰিব আপোনালোকৰ নাম এপ্ৰুভ হৈছে নে ৰিজেক্ট হৈছে। যদি এপ্ৰুভ হৈছে তেনেহ'লে আপোনালোকে 100% অৰুণোদয় আঁচনি 1250 টকাটো লাভ কৰিব। আৰু যদি আপোনালোকৰ নাম ৰিজেক্ট হৈছে তেনেহ'লে কিন্তু আপোনালোকে আকৌ নতুন কৰি আপোনালোকে আবেদন কৰিব লাগিব। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো সম্পূৰ্ণকৈ আপোনালোকে বুজিবলৈ পাৰিছে। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে লগ পাম।